মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাইছোঁ কল মাছৰ লগত ফুলকবি আৰু মূলা দি। তেনেকৈ পাতিব তেল দি দিলোঁ, কেৰাহী গৰম হৈ গ'ল। তাত দিলোঁ শুকান জলকীয়া, পিঁয়াজ আৰু আদা নহৰু পেষ্ট। তাৰপিছত লৰাই দিব, তাৰপিছত হালধি দিব। হালধি চব্জিখিনি দি দিব, অলপ লৰাই থাকিব লাহে লাহে। তাৰপিছত দিব নিমখ দি লৰাই দিব ভালকৈ আৰু ঢাকি ভাজি থাকিব লাগে। ভজা হোৱাৰ পিছত গৰম পানী দিব। গৰম পানী দিয়াৰ লৰাই থাকিব। তাৰপিছত মাছ কেইপিচ দি দিব, ভজা মাছ কেইপিচ এনেকৈ গোটেই কেইপিচ দি দিব। একো মছলা ব্যৱহাৰ কৰা হোৱা নাই কিন্তু। তাৰপিছত দিব কেঁচা ধনিয়া। এতিয়াতো কেঁচা ধনিয়া পূৰা ওলাইছে আৰু কেঁচা ধনিয়া দি দিব।